হেল্ল', এয়া উৰুকা নিশাৰ প্ৰস্তুতি চলি আছে। আপোনালোকৰ ঘৰত কেনে প্ৰস্তুতি চলিছে? এয়া আনিলে চিতল মাছ 3 কেজি আৰু এইফালে আনিলে লোকেল চিকেন আৰু ছাগলী মাংস। গাহৰিটো ৰাতি আনিব ভাজি খোৱাৰ কাৰণে, গাহৰি আৰু ব্ৰইলাৰ চিকেন আনিব বুলি। এয়া এইফালে বাঁহৰ চুঙাৰ দৈ, ম'হৰ গাখীৰ এবাৰ দেখাই দিছোঁ, বহুত ধুনীয়া। আৰু মই মাছ ভাজিবলৈ লৈছোঁ। মাছখিনি সিহঁতে ফ্ৰাই কৰি থওঁ, নহ'লে মাছ ভাজোঁতে বহু সময় লাগে যে। আদা মই ফ্ৰিজত থ'লে আৰু বাকীখিনি উলিয়াই লৈ এতিয়া ভাজি আছোঁ। এয়া আকৌ ৰাতিৰ দৃশ্য। হাজবেণ্ডে গাহৰি বনাইছে, গাহৰি আৰু লোকেল চিকেনটো হাজবেণ্ডে বনাব। আৰু এইফালে গাহৰিটোত ইমান বেছি তেল ওলাইছে, তাকে হাজবেণ্ডে বনাইছে। আৰু এইফালে এয়া মই বনাই আছোঁ মাছৰ চব্জি। এয়া ছাগলী মাংস বনাইছোঁ আৰু এতিয়া বাজিছে মোটামুটি 12টা বাজিবৰে হ'ল। 15 মিনিটমান বাকী আছে 12টা বাজিব। আৰু বনাই থাকোঁতে এটা কাহিনী হ'ল, মানে এটা আছিল লেগ পিচ। আমাৰ তাচুৱে খাই খুব বেছি ভাল পায়, সেইটো কাৰণে পাপাকে আনিছিলে এটা। তাৰপিছত মানে লোকেল চিকেনটো বনোৱা হৈ গ'ল, লোকেল চিকেনটোৰ লগত বনাম বুলি ভাবিছিলোঁ। তাৰপিছততো পাহৰি গ'লোঁ, লোকেল চিকেন বনোৱা হৈ গ'ল। তাৰপিছত এতিয়া কিনো কৰোঁ, অকলে বনাই দিব এটা চিকেন লেগ পিচ, বনাই দিবৰ টাইম নাই, সেইকাৰণে মই ছাগলীৰ মাংসৰ লগত এইটো দি দিছোঁ। এতিয়া বাজিল 12:30, 12:30 হৈয়ে গ'ল আৰু মই এতিয়াহে খাব লৈছোঁ ভাত। আজি সকলোৰে দেৰি হয় বাৰু, আৰু ইমানখিনি যিহেতু বনাব লগা হয় কাৰণে দেৰি হৈ যায়। আৰু এইফালে অকণমান উৰুকা নিশাৰ থালখন দেখুৱাই দিলোঁ। এইফালে হ'ল মাছৰ কাৰী, আৰু এইটো হ'ল ছাগলী মাংস, এইফালে লোকেল চিকেন, এইফালে দাইল, আৰু এইফালে লেগ পিচ, এইফালে গাহৰি, আৰু এইফালে হ'ল চালাড। এয়া আকৌ নেক্সট দিনাৰ দৃশ্য। সকলোকে সেয়া মই ৰাতিপুৱাৰ কামখিনি কমপ্লিট কৰি এতিয়াহে লৈছোঁ ভালদৰে চাহকাপ খাবলৈ। আগত ঘিলা পিঠা, এইফালে চব উলিয়াই লৈছোঁ, নাৰিকল লাড়ু, পিঠা, আৰু এইফালে ছোৱালী হৈছে। কোৱা হেপী ভোগালী বিহু। মানে গাইজ কথাটো কি হ'ল, তেতিয়া যে মই ক'লোঁ হেপী ভোগালী বিহু বুলি, আৰু তাইক বোলে ক'বলৈ নিদিলোঁ। এইটো কাৰণে খং কৰিলে নহয়, এইটো কাৰণে এবাৰ মই তাইকো ক'বলৈ দিছোঁ। কোৱা এতিয়া হেপী ভোগালী বিহু। য়েছ। এতিয়া বাজিছে ইভিনিং 5, আৰু দুপৰীয়া শুই থাকিলোঁ, খোৱাই নহ'ল। সেইটো কাৰণে এতিয়া অলপমান উলিয়াই লৈছোঁ। এই দৈ চিৰা যোৱাকালি আনিছিলে যে, এয়া বাঁহৰ চুঙাৰ দৈ, তাকে উলিয়াই লৈছোঁ। আৰু এইফালে চিৰা লৈ লৈছোঁ বুলি। অকণমান ভোকো লাগিছে, যিহেতু ভাতটো সোনকালে খাইছিলোঁ দুপৰীয়া, তাকে অকণমান নিয়মটো কৰি খাম, অকণমান খাম নিয়ম কৰি। তাৰপিছত আৰু মই আমাৰ হাজবেণ্ডটো নাখায় এইবোৰ বস্তু। দৈ উলিয়াই লৈছোঁ, এতিয়া অকণমান চিৰা লৈ তাৰপিছত আৰু মই খাম। ইয়াত তাৰপিছত আৰু মোৰ বাবে ৰেডি কৰি ল'লোঁ। এটা যে গান আছে, বাঁহৰ মাটিবৰে চিৰা খাবি বাঁহৰ চুঙাৰ দৈ। বাঁহৰ চুঙাৰ দৈ কি ইমান খাচ মই নাজানো, মইতো টেষ্টটো একদম নৰ্মেল দৈ দৰে পাইছোঁ। যিটো আমাৰ মাটিৰ কটাত বনোৱা হয়, সেইটো নিচিনাই লাগিছে, কিন্তু কাহিখিনি খুব ভাল। আৰু মই দৈ চিৰা খাই খুব বেছি ভাল পাওঁ। পেট ভৰাই খালোঁ হয়, কিন্তু টাইমটো বেয়া হ'ল যে। আজি খাই ভিডিঅ'টো এণ্ড কৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে, আকৌ নেক্সট ভিডিঅ'ত লগ পাম।